নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ অফ ফাৰ্মাচিষ্ট নম্বৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লোৱা বিষয়টো হ'ল হাইপোথাইৰয়ডিজম। আমাৰ দেহত গলৰ দুই কাষে এটা গ্ৰন্থি থাকে। এই গ্ৰন্থিটোৱে দুই প্ৰকাৰৰ হৰমন সিক্ৰেশ্যন কৰে, T3 আৰু T4। যেতিয়া এই গ্ৰন্থিটোৱে এই হৰমন দুটা কমকৈ সিক্ৰেশ্যন কৰে তেতিয়া যিটো বেমাৰে দেখা দিয়ে সেই বেমাৰটোৰ নামে হ'ল হাইপোথাইৰয়ডিজম। আজি আমি এই ভিডিঅ'টোত হাইপোথাইৰয়ডিজম ৰোগীয়ে দেহত দেখা দিয়া কিছুমান লক্ষণৰ বিষয়ে আলোচনা কৰিম। এই লক্ষণসমূহ এফালৰ পৰা এনেকুৱা ধৰণৰ। নম্বৰ 1, এই বেমাৰত ভোগা বেমাৰীৰ চুলি সৰিবলৈ আৰম্ভ কৰে আৰু চুলিসমূহ কি হৈ যায়, শুকান হৈ যায়। নম্বৰ 2, মুখখন ফুলি যায়, অৰ্থাৎ যাক ইংৰাজীত পাফি ফেচ বুলি কোৱা হয়। নম্বৰ 3, স্কিন ড্ৰাই হৈ যায় আৰু স্কিনত খজুৱতি আৰম্ভ হ'ব পাৰে। নম্বৰ 4, এই বেমাৰত ভোগা বেমাৰীৰ কনচেন্ট্ৰেশ্যন কমি যায় আৰু মেমৰি লছ হয়, অৰ্থাৎ মনোযোগ কমে আৰু স্মৃতিশক্তি হ্ৰাস পায়। নম্বৰ 5, এই বেমাৰত ভোগা বেমাৰীৰ মাতটো কৰ্কশ হয় আৰু শুনিবলৈ শ্ৰুতিকটু হয়, শুনিবলৈ বেয়া হয়। তাৰপিছত যিটো লক্ষণে দেখা দিয়ে সেইটো হ'ল ব্ৰেডিকাৰ্ডিয়া, অৰ্থাৎ এই ৰোগত ভোগা বেমাৰীৰ হাৰ্টৰ বা হৃদযন্ত্ৰৰ স্পন্দনৰ হাৰ কমি যায়। তাৰপিছত দেখা দিয়া লক্ষণটো হ'ল আমাৰ পাকস্থলীৰ বা খাদ্যানলীৰ যিটো গতি থাকে এই গতিটো কি হৈ যায়, মন্থৰ হৈ যায় বা কমি যায়। ফলত এই বেমাৰত ভোগা বেমাৰীয়ে কি হয়, কনষ্টিপেশ্যনত ভোগে, অৰ্থাৎ কোষ্ঠকাঠিন্যত ভোগে, শৌচ টান হয়। নেক্সট, মহিলাসকলৰ ক্ষেত্ৰত এই বেমাৰত যদি ভোগা কোনো বেমাৰী থাকে তেন্তে তেওঁলোকৰ মাহেকীয়া সমস্যা কিছুমানে দেখা দিয়ে। হয়তো নিৰ্দিষ্ট তাৰিখতকৈ মাহেকীয়াটো আগতীয়াকৈ হ'ব আৰু বা কেতিয়াবা পিছুৱাই যাব পাৰে, কেতিয়াবা হেভি ব্লিডিং হ'ব আৰু কেতিয়াবা কমকৈ ব্লিডিং হ'ব পাৰে। নেক্সট, এই বেমাৰত ভোগা বেমাৰীৰ মাংসপেশীবিলাক কি হৈ যায়, দুৰ্বল হৈ যায় আৰু কেতিয়াবা ভৰি ফুলিব পাৰে। আৰু এটা লক্ষণ হ'ল এই বেমাৰত ভোগা বেমাৰীয়ে ঠাণ্ডা সহ্য কৰিব নোৱাৰে, কাৰণ থাইৰয়ড গ্ৰন্থিয়ে যি হৰমন সিক্ৰেশ্যন কৰে সেই হৰমনৰ বহুত কামৰ ভিতৰত এটা কাম হ'ল আমাৰ দেহটো ই গৰম কৰি ৰাখে। সেয়েহে যিহেতু এই গ্ৰন্থিটোৱে এই হৰমনটো কমকৈ সিক্ৰেশ্যন কৰি আছে, সেয়েহে এই বেমাৰীয়ে ঠাণ্ডা সহ্য কৰিব নোৱাৰে। নেক্সট, আৰু এটা গুৰুত্বপূৰ্ণ লক্ষণ হ'ল এই বেমাৰত ভোগা বেমাৰীৰ ওজন বাঢ়ি গৈ থাকে, অৰ্থাৎ ৱেইট গেইন হয়। যদিও বেছিকৈ ভোক নালাগে বা বেছিকৈ নাখায় তথাপিও তেওঁলোকৰ কি হৈ যায়, ওজনটো বাঢ়ি গৈ থাকে। এই বঢ়া ওজনটো খাদ্য কমাই নাইবা এক্সাৰচাইজ কৰিও কমাব নোৱাৰে। নেক্সট, আৰু এটা লক্ষণ হ'ল এই বেমাৰত ভোগা বেমাৰীয়ে অলস, দুৰ্বল আৰু টোপনি ভাৱ লাগি থাকে, কোনো কাম কৰিবলৈ ইচ্ছা নাযায়। এইকেইটা হ'ল হাইপোথাইৰয়ডিজম বেমাৰত ভোগা ৰোগীৰ প্ৰধান লক্ষণ। লক্ষণকেইটা চমুকৈ আকৌ এবাৰ কৈছোঁ। 1 নম্বৰ, চুলি সৰা সমস্যাই দেখা দিয়ে। 2 নম্বৰ, মেমৰি লছ হয় নাইবা কনচেন্ট্ৰেশ্যন হ্ৰাস পায়। নম্বৰ 3, মুখখন ফুলি যায়। নম্বৰ 4, স্কিনটো ড্ৰাই হৈ যায়। তাৰপিছত হোৱা লক্ষণটো হ'ল মাতটো কৰ্কশ হৈ যায়, ব্ৰেডিকাৰ্ডিয়াই দেখা দিয়ে, কনষ্টিপেশ্যনে দেখা দিয়ে, মাছল উইকনেছ অৰ্থাৎ মাংসপেশীৰ দুৰ্বলতাই দেখা দিয়ে, কোল্ড ইনটলাৰেঞ্চ অৰ্থাৎ ঠাণ্ডা সহ্য কৰিব নোৱাৰে। তাৰপিছত ৱেইট গেইন হয়, অৰ্থাৎ এই বেমাৰত ভোগা ৰোগীৰ ওজনটো বাঢ়ি গৈ থাকে। তাৰপিছত এই বেমাৰত ভোগা বেমাৰীয়ে এনিটাইম দুৰ্বল আৰু কোনো কাম কৰিব ইচ্ছা নাযায়, টোপনি ভাৱ লাগি থাকে। এইকেইটা হ'ল হাইপোথাইৰয়ডিজম বেমাৰত ভোগা বেমাৰীৰ প্ৰধান লক্ষণ। যদি কোনোবাই এইকেইটা লক্ষণৰ ভিতৰত কেইটামান লক্ষণো দেখা পায় তেন্তে অতি সোনকালে থাইৰয়ড প্ৰফাইল টেষ্টটো কৰি চোৱাটো ভাল। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কোনো বেমাৰৰ বিষয়ে জানিব লগা থাকে তেন্তে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।